নমস্কাৰ ৰাইজ, মই আছোঁ আজি পাৰ্লিগুৰিত জয়নল আলিৰ ঘৰত। এয়া চাওক তেখেতৰ মহটো কেনেকুৱা হৈ আছে। কেনেকুৱা লাগিছে লাগি? কেনেকুৱা লাগিছে? ভাল লাগিছেনে? অঁ, যিটো যোৱা বছৰ দেখিছিলে তেখেতৰ মহটো কেনেকুৱা আছিলে, এবাৰ কেনেকুৱা হৈ আছে। আৰু এবাৰটো নতুন মহ যেনিবা। আৰু আপোনালোকে চাওকচোন কিমান ঠাণ্ডা ধুনীয়া, এনেকুৱা ভাল লাগে ন, এনেকুৱা হ'লেকে। আৰু চাওকচোন মানে কি ক'ব আৰু, মইতো কিবা বেমাৰ হৈ গৈছিলে মাজতে, একে শুকাই খিনাই অৱস্থা নাইকিয়া হৈছিল। মাজতে মই চাব গৈছিলোঁ, মইতো একদম শুকাই খিনাই অৱস্থা নাইকিয়া হৈছিলে। আৰু তেখেতৰ কথাবিলাক শুনি মনটো বহুত বেয়া লাগি গ'লগৈ। মানে মহটো যিমানখিনি কষ্ট কৰিছে ন, এতিয়া চাওকচোন। আৰু যুঁজৰ কাৰণে কাণখন কেনেকুৱা হৈ গৈছেগৈ, বা ফালি চিঙি অৱস্থা নাই। আৰু সেইখন কাণটোৱে একদম পূৰা মাইকী মানুহ দৰে কাণফুলি যেনেকৈ পিন্ধে তেনেকুৱা দৰে ফুটা হৈ গ'ল চাওকচোন। বা কম কষ্ট হয়নে বাৰু সিহঁতৰ যুঁজোতে। তথাপিও এটা পৰম্পৰা ৰক্ষা কৰে আৰু। ধুনীয়া, এইটো চেহেৰা ধুনীয়া হৈ আছে। হ'ব ধুনীয়া আছে। আগৰচোন গাড়ী চাড়ী মাৰি এনেকুৱা চেহাই নাহে, মই খুব দিলে। অঁ, এতিয়া মহক কি খানাহে খোৱা, গাড়ী কামটো নাই, ভাল কাম নাই। 2 তাৰিখেতো আৰু যুঁজ চাব পামেই, গোটেই ৰাইজেও চাবই। যাবই। আমি প্ৰথমখন যুঁজ চাব পাম এয়া। কিন্তু আগৰ এইটো মহটো ক'ত আছিলে? মৰিগাঁও ন? মৰিগাঁৱৰ পৰা আনিছে আপোনালোকে? আগৰ আৰু এটা আছিল হ'বলা। অঁ, সিংহটো বেছি দিলে। এইটো আপোনাৰ দেখি আছে জয়নল আলি। এই জেগাটোৰ নাম ক'ৰ? পাৰ্লিগুৰি। পাৰ্লিগুৰি আপোনালোকে চিনি পাবই চাগে দেখিলে। যুঁজ চাই থকা মানুহে গম পাবই আৰু। এইপিনে চাই দিয়কচোন। এই তাক শিকাব নালাগে। মোক নাম কৈ গৈ আছে, মই গৈ আছোঁ খালি। মই নাজানো মানে কাৰ ঘৰত কিমান মহ আছে। ধুনীয়া আছে কিন্তু চাওক ৰুম। আপোনালোকে হয়তো দেখা নাই এনেকুৱা মানে ডুব মাৰি থকা। চাওকচোন কেনেকৈ ওলাই আহিছে। আৰু লগতে কৈ দিব, লগতে ডুব মাৰি দিব। চাওকচোন মানে ইমানেই শিকাই থৈছে যে এনেকৈ কৰিলে এনেকৈ কৰিবি, এনেকৈ কৰিলে এনেকৈ কৰিবি। বা মানুহৰ দৰে চাওক। আকৌ দেখাই দিছোঁ, এইপিনে যা বুলি কৈছে সেইপিনে দি গৈছে, আৰু ডুব মাৰা বুলি কৈছে ডুব মাৰি দিছে। বা কি মজাকৈ শিকাই ৰাখিছে। এনেকুৱা হ'লেতো আৰু কথাই নাই, নহয় জানো? আপোনালোকে ক'ৰ পৰা চাই আছে ক'বচোন, কমেণ্ট মাৰি দিব, কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে। আৰু মহটো যদি চিনি পাইছে আপোনালোকে ক'বচোন। আৰু ক'ত কিমান ডাঙৰ মহ আছে আপোনালোকে কমেণ্টৰ যোগেদি মোক জনাব। মই চেষ্টা কৰিম আপোনালোকক ভিডিঅ' দিবলৈ। চাওকচোন কেনেকৈ ডুব মাৰি আছে, বা বহুত টাইম ডুব মাৰি আছে। এনেকুৱা হ'লেতো আৰু কথাই নাই, নহয় জানো? চাওক কি ধুনীয়া শিং, আৰু এইপিনে দি মানে মহটো মাজতে বেমাৰ হৈ গ'লতে বহুত খিনাই গ'লগৈ। চাওক ধুনীয়া ঠাণ্ডা মহ। কাণ 2খন ফুটা, যুঁজ দিয়া যে পুৰা। প্ৰথম যুঁজ ক'ত নিব ইয়াক? অঁ, ৰজা পথাৰত পাৰঘালি। আৰু ক'তো নিনিয়ে মানে 3 তাৰিখে নিব আছে। এইটো যোৱাবাৰ মহটো নহয়। আকৌ নতুন মহ।
আৰু লগতে এষাৰ কথা দেই, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু তেতিয়াই মই ভিডিঅ' বনাবলৈ এটা মানে উৎসাহ পাম, নহয় জানো? চাবচোন। দিয়ক আজিলৈ ইমানতে সামৰিলোঁ, আৰু নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে চাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত আপোনালোকে এহাল বহুত ডাঙৰ গৰিয়া ম'হ দেখা পাব, যিহাল নেকি একদম বেলুনৰ দৰে ফুলি আছে। আৰু সেইহাল ম'হৰ ভিডিঅ'টো মই কাইলৈ আপলোড কৰিম, আৰু আপোনালোকে চাই পিনে কমেণ্ট কৰিব, আৰু ক'ৰ পৰা চাই আছে আপোনালোকে তাকো ক'ব। ভাল লাগিল, লগ পাম অতি সোনকালে। আৰু শুনিলেই নহয় ম'হটো ক'ত নিব যুঁজাবলৈ, আপোনালোকে দেখিলে তেখেতক এষাৰ মাত লগাব আৰু মৰম দিব বুলি আশা থাকিল। ধন্যবাদ।